Hello friends, welcome to back my YouTube channel. আজি মই তোমালোকৰ মাজত এটা তোমাৰ ক্লাস 12 ৰ সিলেবাস লৈ আহিছো। তোমালোকৰ যেহেতু ফাৰ্স্ট ইয়াৰ পৰীক্ষাটো ফাদি লৈছিল, তাৰ পিছত কৈছিল যে বিহুৰ পিছত তোমালোকৰ এক্সাম হ'ব আৰু এই এক্সাম হয় না সম্ভাৱনাটো একেবাৰে কম আছে। সেইকাৰণে মই তোমালোকক এটা সাধুখন দিব বিচাৰিম যে তোমালোকে ক্লাস 12 ৰ পঢ়াটো আৰম্ভ কৰি দিয়া। তোমালোকে ক্লাস 12 ৰ ষ্টাডিটো আৰম্ভ কৰি দিয়া, ওকে? এতিয়া ফাৰ্স্ট ইয়াৰৰ পঢ়ি লাভ নাই, তোমালোকে ক্লাস 12 টো পঢ়া। সো আজি মই তোমালোকৰ মাজত ডিসকাস কৰিম ক্লাস 11 ৰ ইংলিছৰ সিলেবাসটো। ইংলিছৰ সিলেবাসৰ ৰিডিং স্কিলত আমাৰ 10 মাৰ্ক থাকিব, যেটো নাম আছে আনসার স্পেসিছত থাকিব আমাৰ 10 মাৰ্ক। এডভান্স ৰাইটিং স্কিলত থাকিব মানে পোষ্টাৰ ৰাইটিং, নোটিছ ৰাইটিং আৰু এডভাৰটাইজমেন্ট ৰাইটিং। এই তিনিটাৰ ভিতৰত যিকোনো দুটা আহিব, অৰ দি থাকিব, এটা লিখিব লাগিব। ইয়াতে থাকিব আমাৰ 5 মাৰ্ক। ৰিপোৰ্ট ৰাইটিং, তাৰপিছত ফেক্সুৱেল ডিসক্ৰিপশন, ইয়াৰ পৰা 10 মাৰ্ক আহিব। তাৰপিছত 10 মাৰ্ক আহিব, ইয়াত অৰ দিয়া থাকিব, যিকোনো এটা লিখিব লাগিব। আৰু লগতে জব এপ্লিকেশন আৰু লেটাৰ টু এডিটৰ, ইয়াতো অৰ দি থাকিব, ইয়াত থাকিব 10 মাৰ্ক। সো ইয়াৰ ভিডিঅ'বিলাক মই প্ৰস্তুত কৰি আছো আৰু মই তোমালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছো। মই আপলোড দিম অহাকালি নোটিছ ৰাইটিংটো। সেইকাৰণে তোমালোকে এই ভিডিঅ'বিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। গ্ৰামাৰত কি আহিব? গ্ৰামাৰত আহিব আমাৰ 20 মাৰ্ক, নেৰেশ্যনত আহিব 4 মাৰ্ক, ফাংচনছত আহিব 3 মাৰ্ক, কাৰেক্ট আনসাৰ আহিব 5, প্ৰিপজিশনত আহিব 4, ট্ৰান্সফৰমেশন অফ সেন্টেন্সত আহিব 4 আৰু ট্ৰান্সফৰমেশন সেন্টেন্সত কি আহিব? ডিগ্ৰী, সিম্পল এন্ড কম্পাউন্ড সেন্টেন্স, নেগেটিভ, এফাৰ্মেটিভ এন্ড ইন্টাৰোগেটিভ সেন্টেন্স আহিব, ওকে? আৰু ভিস্টাছত আহিব আমাৰ কি? দ্য টাইগাৰ কিং, the memories of childhood, the yes versus আহিব যে এইকেইটাই অভিষ্টিছৰ পৰা মাঘ বিহুৰ পৰা আহিব এই পাঁচটা। তাৰ পৰা মাৰ্ক থাকিব আমাৰ 15 আৰু ইয়াৰ পৰা এটা লং কোশ্চেন আহিব, লং কোশ্চেন আহিব আৰু লং কোশ্চেনত কিবা 7 থাকিব মাৰ্ক। তোমালোকে এইবিলাক ভালকৈ পঢ়িবা আৰু এইবিলাকৰ নোট তোমালোকে প্ৰায় পাই যাবা। সেইকাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, ওকে? আৰু ফ্লেমিঙ্গো কিতাপখনৰ পৰা কি আহিব তোমালোকক দেখাই আছো যে ফ্লেমিঙ্গোৰ পৰা আহিব যে দ্য লাষ্ট লেসন, লষ্ট স্প্ৰিং, ইণ্ডিগো, তাৰপিছত গোয়িং প্লেচ, মেমৰিজ অফ এ ছোটা সাহিব। ইয়াৰ পৰা আহিব 20 মাৰ্ক। এই পাঁচটাৰ পৰা আহিব কিমান? 20। এই পাঁচটাৰ পৰা আহিব 20 মাৰ্ক, ওকে? আৰু এই চাৰিটা তাৰমানে মাই মাদাৰ্স এট 66, ইয়াৰ পৰা আহিব আৰু এইটো আহিব। তাৰপিছত কিপিং কুইট আৰু এ থিং অফ বিউটি, তাৰপিছত এ ৰোড সাইড ষ্টেণ্ড, ইয়াৰ পৰা আহিব কিমান? 10 মাৰ্ক। তেনেহ'লে আমাৰ ফ্লেমিঙ্গো আৰু ভিস্টাছৰ পৰা টোটালি আহিব আমাৰ 45 মাৰ্ক। আজি এইখিনি ভিডিঅ' আৰু তোমালোকৰ কাৰণে আমাৰ পিছৰ ভিডিঅ'ত তোমালোকৰ লগত দেখা হ'ব। তাৰ কাৰণে ভালে থাকা, সুস্থ থকা, বাই বাই।